সৰস্বতী পূজা কেইটামান ক্লিপ বনাই ৰাখিছিলোঁ মই তাকে আজি ভিডিঅ'টোত এড কৰি দিছোঁ। সৰস্বতী পূজাত এয়া ভণ্টিৰ ল'ৰাটোৰ স্কুললৈ গৈছিলোঁ, মহৰ্ষি বিদ্যা মন্দিৰ। তাত এনেকৈ ইমান ধুনীয়াকৈ আড়ম্বৰেৰে পাতিছে সৰস্বতী পূজা। মণ্ডপটো খুব ধুনীয়াকৈ সজাইছে। প্ৰথমবাৰ গৈছোঁ মই মহৰ্ষি বিদ্যা মন্দিৰলৈ। এয়া স্কুল বিল্ডিংটো, সেয়া সোঁফালে এটা বিল্ডিং। খুব ধুনীয়াকৈ মানে ৰেটো ৰাখিছে। এয়া মোৰ ভণ্টি, ৰঙা মেখেলা চাদৰ পিন্ধা, আৰু ভাগিনটো সেয়া য়েল্ল' কালাৰ টি চাৰ্ট পিন্ধিছে। সিহঁতি ফটো তুলিছে লগৰবোৰৰ লগত। আৰু এয়া মই স্কুলখন চাই খুব ভাল পাইছোঁ। এনেও মই প্ৰফেশ্যনেল টিচাৰেই, গতিকে স্কুলৰ পৰিৱেশো মোৰ খুবেই ভাল লাগে। আৰু ইমান খোলা মেলা পৰিৱেশ, ইমান ডাঙৰ এটা কম্পাউণ্ড, খুবেই ভাল লাগিছে। এয়া ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰ। মই ইয়ালৈ এটা বিশেষ কাৰণত আহি আছোঁহি, পিছে পৰে আপোনালোকক জনাম বাৰু। এয়া মই ইয়ালৈ অহাৰ পিছতে এদিন ওলাই আহিছিলোঁ আবেলি সময়ত, খুব ভাল লাগিলে। এয়া ছানছেটৰ সময়ত আহিছিলোঁ। সূৰ্যৰ হেঙুলি আভা পানীত পৰিছে, খুব ভাল লাগিছে। পৰিৱেশটো চকুৰে চাই আৰু বেছি ভাল লাগিছিলে কেমেৰাতকৈ। অলপমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছিলোঁ। আপোনালোকে আহিছেই চাগে, ইয়াৰ যিসকল তেওঁলোকেতো দেখিছেই, কিন্তু মই বহুত সৰুতে দেউতাৰ লগত এবাৰ আহিছিলোঁ ইয়াতে। এয়া মই নদীৰ পাৰত, মানে মৃদু বতাহ বৈ আছে, খুব ভাল লাগিছে। মনটো খুব ফ্ৰেছ হৈ যায়। এনেও মই এনেকুৱা পৰিৱেশ খুবেই ভাল পাওঁ। আৰু সেয়া মাহী মোৰ লগত আছেহি। আৰু এয়া মই আজি এটা ৰেচিপি আপোনালোকক শ্বেয়াৰ কৰিম। এয়া মই এতিয়া চেনি চিৰাপ বনাই আছোঁ। মই বেচনৰ এটা মিঠাই বনাবলৈ গৈ আছোঁ। এটা মিঠাইটোৰ নাম মই নিজেই দিছোঁ কি sondesh, বেচনৰ sondesh। এয়া চেনি চিৰাপ মোৰ প্ৰায় ৰেডি হৈয়ে গৈছে। তাৰপিছত এতিয়া মই এয়া খালী কেৰাহীত মই বেচন ভাজি আছোঁ, আৰু ঘিউখিনি অলপ গলিবলৈ দি থৈছোঁ গৰম পাই। তাৰপিছত এনেকৈ ভাজি ল'ব প্ৰথম বেচনখিনি। ইয়াৰ যিটো চেণ্ট এটা থাকে ন, সেই চেণ্টটো নোযোৱালৈকে ভাজি ল'ব। আৰু খুব সঘনাই লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। গেছটো মই চিমত ৰাখিছোঁ, চিমত ৰাখি ভাজি আছোঁ। ভাজি যেতিয়া অকণমান কালাৰটো চেঞ্জ হ'ব, মানে অলপ ব্ৰাউনিছ কালাৰ আহিব ন, গল্ডেন ব্ৰাউন, সেই তেতিয়া আপুনি তাত ঘিউ এড কৰি দিব লাগিব। এয়া মই ভাজি ইয়াত ইয়াৰ অলপমান কালাৰ চেঞ্জ হৈছেগৈ। আৰু যিটো কেঁচা গোন্ধটো বেচনৰ, সেই বেচনৰ কেঁচা গোন্ধটো নাইকিয়া হৈ গৈছে। আৰু এতিয়া লাহেকৈ মই ইয়াতে ঘিউখিনি এড কৰি দিম। ঘিউখিনি এড কৰাৰ পিছতে মই চেনি চিৰাপখিনি দিম। এতিয়া এয়া মই ঘিউ দি দিছোঁ ইয়াতে। আগতে অলপমান দিছিলোঁ বাৰু, মই দেখুৱাবলৈ নহ'লে সেইকাৰণে পুনৰবাৰ আকৌ অলপ দি পেলাই দেখুৱাই দিছোঁ আপোনালোকক। ঘিউখিনি দিয়াৰ লগে লগে কিন্তু ইয়াত গুটি বান্ধিব। সেই গুটিখিনি কিন্তু লৰাই ভাঙি যাব লাগিব এটা এটাকৈ। মই ভাঙি গৈ আছোঁ, মানে গোটেইখিনি লদা বান্ধিবলৈ দিব নোৱাৰিব কিন্তু।
এনেকৈ সঘনাই লৰাই একেবাৰে মিক্স কৰি ল'ব লাগিব ভালকৈ ঘিউখিনিত সম্পূৰ্ণ ময়দা বেচনখিনি। তাৰপিছতেহে চেনি চিৰাপখিনি দিব পাৰিম। এনেকৈ লৰাই সঘনাই লৰাই মিক্স কৰি লৈছোঁ। এয়া মই চেনি চিৰাপখিনি দিলোঁ, দেখুৱাবলৈ নহ'লে এখন হাতে কেমেৰা ধৰি এখন হাতে লৰাইছোঁ। তাতে মোৰ অলপমান ষ্টেণ্ডডাল গেছৰ অকণমান লৰচৰ হৈ আছে। তাৰপিছত এয়া চাওক, মই এয়া কাঁহী উলিয়াই ল'লোঁ। উলিয়াই লৈ এই থালখনৰ তলত অলপ ঘিউ সানি লৈছোঁ। ঘিউ সানি তাৰ ওপৰতে মিশ্ৰণখিনি ঢালি দিলোঁ। তাৰপিছত এনেকৈ হেতাৰে হেঁচি সমান কৰি দিলোঁ। মই স্কোৱাৰ টাইপত কৰি লৈছোঁ। এনেকৈ হ'লে কাটিবলৈ ভাল হ'ব। আৰু ইয়াৰ ওপৰতে কেইটামান খালী কেৰাহীত ভাজি লোৱা কাজু মিহি মিহিকৈ কুটি লৈ মই দি গৈছোঁ। অকণমান ড্ৰাই ফ্ৰুটছ দিলে ভাল লাগে মিঠাইৰ ওপৰত। মোৰ ওচৰত পিষ্টা আছিলে, পিষ্টা খাই শেষ হৈ গ'ল। এতিয়া কাজু আছে, এলমণ্ড আছিলে, এলমণ্ড নিদিলোঁ মই। তাৰপিছত এয়া চাওক, এনেকৈ মই ঠাণ্ডা হোৱাৰ পিছত কাটি দিলোঁ। আৰু মোৰ বেচনৰ সন্দেশ ৰেডি। আৰু বিহু আহিছে যিহেতু, আপোনালোকে বিহুত পিঠা পনাৰ লগতে এনেকৈ বেচনৰ সন্দেশো বনাব পাৰে। খুব ভাল লাগিব খাই। নিজেও খাব পাৰে, ঘৰৰ সকলোকে খুৱাব পাৰে আৰু আলহীও সুধিব পাৰে। কেনেকুৱা ধুনীয়া নহয়নে বাৰু? আমি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ এনেকৈ মিঠাই। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।